নমস্কাৰ ভিউৱাৰ্ছ, আজি মই এই ভিডিঅ'টোত মোৰ ঘৰত হোৱা কেইজোপামান প্লাণ্টৰ বিষয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। এতিয়া চাওকচোন, প্ৰথমজোপা প্লাণ্ট হৈছে এইজোপা কোৱা হয় কালাথিয়া বুলি কোৱা হয়। এই গছজোপাৰ কাৰণে আপোনালোকে বিশেষ একো প্ৰয়োজন নাই, একো কষ্ট কৰাৰ প্ৰয়োজন নাই। ইয়াৰ কাৰণে আপোনালোকে দিব বালি মাটি মিক্সিং কৰি ল'ব, তাত অলপ কক'পিট দিব, আৰু লগতে আপোনালোকে কি কয় কেতিয়াবা কি কৰিব, চাউল ধোৱা পানী আৰু দাইল ধোৱা পানী দি থাকিব। তেনেকৈ এই গছজোপা আপোনালোকৰ গ্ৰ' কৰিব। আপোনালোকে ঘৰত কেতিয়াবা কৰি চাব। খালি লগতে কেতিয়াবা আপোনালোকে ইচ্ছা কৰিলে কি দিব পাৰে, শুকান পাচলিও দিব পাৰে। মই যিখিনি দিওঁ, আৰু ইয়াত মই কোনো বেলেগ সাৰ প্ৰয়োগ নকৰোঁ। ইয়াত মই সদায় ঘৰত হোৱা সাৰহে প্ৰয়োগ কৰোঁ। মোৰ যিমানবোৰ ফুল আছে সকলোতে মই ঘৰত হোৱা সাৰহে প্ৰয়োগ কৰোঁ। আকৌ এইজোপা চাওকচোন, ইয়াক কয় লিপষ্টিক এগ্লনিমা বুলি কয়। আপোনালোকে চাগে বহুতৰ ঘৰত আপোনালোকৰ আছেই চাগে, চিনি পায়। এই লিপষ্টিক এগ্লনিমা জোপাটো একেই, মই ছেইম প্ৰচিডিউৰ কৰোঁ। মই কোনো বিশেষ বাহিৰা কোনো সাৰ প্ৰয়োগ নকৰোঁ। মই ঘৰুৱা সাৰেই মই নিজেও প্ৰস্তুত কৰোঁ, ঘৰুৱা সাৰখিনি, আৰু তাৰ পৰাই মই এইখিনি তাতেই মই সেইখিনি মই দিওঁ। ইয়াত তাৰ ক্ষেত্ৰত আপোনালোকে ইয়াত চাহপাতৰ গুড়া দিওঁ, একেই চাউল ধোৱা পানী, দাইল ধোৱা পানী, কেতিয়াবা আকৌ শুকান পাচলি, আৰু কেতিয়াবা মই ডিমৰ বাকলি সেইখিনিও দিওঁ। আৰু মই কি কৰোঁ, চাহপাতখিনি শুকুৱাই থৈ দিওঁ। চাহপাত মানে যিখিনি চাহ বকাৰ পিছত থাকি যায়, সেই ৱেষ্টেজ চাহপাতখিনি শুকুৱাই পেলাই ইয়াত দি দিয়া যায়। এতিয়া নেক্সট এজোপা চাওকচোন, ইয়াক কোৱা হয় এন্থোৰিয়াম বুলি কোৱা হয়। এজোপা চাগে চিনি পাইছে। এই গছজোপাৰ ক্ষেত্ৰতো বহুতক কোৱা শুনো যে এই গছজোপা বহুতে গ্ৰ' কৰিব নোৱাৰে, কিন্তু মই যেতিয়াৰ পৰা আনিছোঁ, কিন্তু এই গছকেইজোপা কিন্তু যথেষ্ট গ্ৰ' কৰিছে, আৰু যথেষ্ট কেইবাপাহো ফুলো ফুলিলে চাওকচোন। আৰু খালি ইয়াৰ ক্ষেত্ৰত আপোনালোকে ছেইম, ইয়াৰ মাটিটো দেখিছেনে, ইয়াৰ মাটিটো অকণমান শুকান কৰি ৰাখিব, আৰু গুৰি এনেকৈ মই যেনেকৈ আপোনালোকক দেখাইছোঁ তেনেকুৱা কৰি ৰাখিব। আৰু মইষ্ট হৈ থাকিব লাগে, আৰু একেবাৰে বেছি পানীও হ'ব নালাগে, পেটপেটীয়াও হ'ব নালাগে। খালি কি হৈছে, একেবাৰে পানী নথকা, একেবাৰে শুকানো হ'ব নালাগে। ইয়াতো মই প্ৰায় খালি মই ইয়াত দিয়া যায় শুকান চাহপাতৰ গুড়ি দিয়া যায়। শুকান চাহপাত বুলি কওঁতে মই সেইখিনি চাহপাত যে চাহ বকাৰ পিছত যিখিনি যে থাকি যায়, সেইখিনি অকণমান ৰ'দত শুকুৱাই দি পেলাই দিয়া হয়। ডাইৰেক্ট তেতিয়াই খালি চাহপাতখিনি দি নিদিব। তেতিয়া আপোনালোকে দেখিব যথেষ্টখিনি ভাল হ'ব। ইয়াত কোনো সাৰ দিব প্ৰয়োজন, বাহিৰা সাৰ দিলে কেতিয়াবা আমি সাৰৰ হিচাপটো কেতিয়াবা খেলি মেলি হৈ যায়, সেইকাৰণে মৰি যোৱাৰ সম্ভাৱনাটো বেছি থাকে। আপোনালোকে কৰি চাবচোন ঘৰত, তেনেকৈ মই কৰা নিচিনাকৈ। এজোপা এতিয়া চাওক, এইজোপালৈ চাওক, এই দুজোপাও হৈছে এবিধ এগ্লনিমা বুলিয়ে কোৱা হয়। এইকেইজোপাৰ কাৰণে বিশেষ একোৱেই কষ্টৰ প্ৰয়োজন নাই, কিন্তু মই ছেইম চবতে গোটেই মই যিমানখিনি ফুল কৰি আছোঁ, সেই গোটেই ফুলখিনি মই একেখিনি সাৰেই প্ৰয়োগ কৰোঁ, একেখিনি বস্তুৱেই দিওঁ। ডিমৰ বাকলি সেয়া দেখিছেনে, ডিমৰ বাকলি কেইটামানো দি থোৱা আছে। তাৰ প্ৰতি গছজোপাৰ প্ৰটিনৰ কাম কৰে ডিমৰ বাকলিখিনিয়ে। তেনেকেই গোটেই যিমানখিনি ফুল আছে, মোৰ ফুল আছে, মই বাকী বেলেগ ভিডিঅ'ত আপোনালোকক দেখাম, সেইখিনিতো মই সেইখিনিয়ে সাৰেই প্ৰয়োগ কৰা দেখা যায়। আকৌ এইজোপাও সেই একেই। এইজোপাৰ মই নামটো বিশেষকৈ নাজানো এই গছজোপাৰ, কিন্তু এই গছজোপাৰ ক্ষেত্ৰতো একো নাই। ইয়াত খালি অলপ পানী দিব লাগে, অকণমান পানীটো থাকিব লাগে এই গছজোপাত। বহুতে কয় যে এই গছজোপাত পানী বেছিকৈ হ'লে বেয়া, মৰি যায়, কিন্তু নহয়। মই এবাৰ প্ৰমাণ পাই থৈছোঁ, যেতিয়া মই ইয়াত পানী কমকৈ দি এবাৰ কৰিছিলোঁ, তেতিয়া এইজোপা মৰি গৈছিলে। এতিয়া এইজোপা চাওকচোন, এইজোপা কোৱা হয় লাকি বেম্বো, আপোনালোকে চিনি পাইছে চাগে। এজোপা হৈছে এজোপা বাস্তু প্লাণ্ট, আৰু মানুহৰ ঘৰত এজোপা থাকিবও লাগে বহুত, আৰু ইয়াক যিকোনো ধৰণে কৰিব পাৰে, মাটিটো দিব পাৰে আৰু পানীটো দিব পাৰে। মই ইয়াত মাটিত দিছোঁ, যে মাটিত দিলে ইয়াৰ গ্ৰ'থটো যথেষ্ট ধুনীয়া হয়, আৰু ইয়াৰ কাৰণেও মই একেখিনি সাৰেই প্ৰয়োগ কৰোঁ। মোৰ যিমানখিনি ফুল আছে, মই প্ৰত্যেকত একেখিনি সাৰেই প্ৰয়োগ কৰোঁ। খালি ইয়াতে দেখিছেনে পাতবোৰ আপোনালোকে ধুই থাকিব, তেতিয়া ধুনীয়া হৈ থাকে। খালি পাতবোৰ কেতিয়াবা বেয়া হৈ যায়, সেই বেয়া পাতবোৰ আপোনালোকে ছিঙি দিব। ছিঙি মানে আপোনালোকে হাতেৰে নিছিঙিব, কেঁচিয়ে ছিঙি দিব। এতিয়া নেক্সট এজোপা চাওকচোন, এজোপা হৈছে এগ্লনিমা হয়। ইয়াৰ কেইবাটাও পুলি ওলাইছে দেখিছেনে। ইয়াৰ ক্ষেত্ৰতো সেই একেই, অলপ মইষ্ট হৈ থাকিব লাগে, অলপ শুকান হৈ থাকে। বহুত বেছি পানী হ'লে এজোপা খালি মৰি যায়। নেক্সট এজোপা আছে এল'ভেৰা। এল'ভেৰাজোপাৰ ক্ষেত্ৰতো দেখিছে, এল'ভেৰাজোপাৰ বিষয়ে সকলোৱে গমেই পায়, কেনেকৈ বেছি কোনো কষ্ট নাই। এল'ভেৰাজোপা যেনে তেনে দি থ'লেই হৈ যায়, যিকোনো মাটিতে এজোপা গ্ৰ' কৰে। এজোপা এগ্লনিমা হয়, আৰু এজোপা জাত প্লাণ্ট হয়। জাত প্লাণ্টৰ বিষয়েতো মই কেনেকৈ গ্ৰ' কৰিব পাৰি, মই এটা ভিডিঅ' বনায়ে থৈছোঁ, তাতে আপোনালোকে চাই ল'ব পাৰিব যদি আপোনালোকে ইচ্ছা কৰে। এয়া সিমানেই, আৰু মোৰ ভিডিঅ'ত মই আপোনালোকক ইমানখিনিয়ে ক'লোঁ। ধন্যবাদ।